নমস্কাৰ আজি সন্ধিয়াৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই লিমি এতিয়া চাওঁ আহক আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ মুখ্যমন্ত্ৰীয়ে যেতিয়া কোনো কথাৰ সমাধান দিব নোৱাৰে তেতিয়া দুখ আনৰ গালৈ জাপি দিয়াটো তেওঁৰ পুৰণি স্বভাৱ জনজাতিকৰণৰ বিষয়ত সমাধান দিব নোৱাৰি সংগঠনসমূহক সন্দেহৰ মাজলৈ লৈ যাবলৈ তেওঁ সস্তীয়া ষড়যন্ত্ৰত লিপ্ত হৈছে নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ দল সংগঠনে জনজাতিকৰণ বিচৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰিলে চুতীয়া জনগোষ্ঠীৰ নেতৃত্বই জনাইছো আন এটা খবৰ কাৰ সাহসত ঔতন্ত বজৰং দলে লন্ত ভন্ত কৰিলে বৰদিনৰ সামগ্ৰী কাৰ সাহসত বজৰং দলে লন্ত ভন্ত কৰিলে বৰদিনৰ সামগ্ৰী সংবিধানে নিজৰ ধৰ্ম পালনৰ অধিকাৰ সকলোকে দিছে উদন্ত ভন্ত বজৰং দলৰ কান্তক তীব্ৰ গৰিহণা দিছো সমগ্ৰ ঘটনাৰ পাছতো কিয় নিমাত নলবাৰীৰ ডিচি এছপি নলবাৰীৰ পৰা মুখ্যমন্ত্ৰী বিজেপিৰ সভাপতি কিন্তু কিয় নিমাত বৰদিনৰ সামগ্ৰী ধ্বংসকাৰী ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় বজৰং দলৰ কান্তক তীব্ৰ গৰিহণা ৰেজল কৰিম চৰকাৰৰ কাৰ সাহসত বজৰং দলে লন্ত ভন্ত কৰিলে বৰদিনৰ সামগ্ৰী সংবিধানে নিজৰ ধৰ্ম পালনৰ অধিকাৰ সকলোকে দিছে উদন্ত ভন্ত বজৰং দলৰ কান্তক তীব্ৰ গৰিহণা দিছো কাৰ সাহসত বজৰং দলে লন্ত ভন্ত কৰিলে বৰদিনৰ সামগ্ৰী সংবিধানে নিজৰ ধৰ্ম পালনৰ অধিকাৰ সকলোকে দিছে উদন্ত ভন্ত বজৰং দলৰ কান্তক তীব্ৰ গৰিহণা দিছো জনাইছো আন এটা খবৰ মন্দিৰ নিৰ্মাণ কৰাটো চৰকাৰৰ কাম নহয় বাবৰি মছজিদে কিন্তু মুছলমানৰ উপকাৰ নকৰে বাবৰি মছজিদে হিন্দু মুছলমানে কোনো ধৰ্মৰে উপকাৰ নকৰে মন্দিৰ নিৰ্মাণ কৰাটো চৰকাৰৰ কাম নহয় RSSৰ মুৰব্বী মোহন ভাগৱতৰ ডাঙৰ মন্তব্য পশ্চিম বংগৰ বাবৰি মছজিদ নিৰ্মাণক লৈ ডাঙৰ মন্তব্য মোহন ভাগৱতৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণ কৰাটো ৰাজনৈতিক ষড়যন্ত্ৰ ৰাম মন্দিৰ নিৰ্মাণৰ লগে লগে বাবৰি মছজিদৰ বিতৰ্ক শেষ হৈছিল কিন্তু বাবৰি মছজিদ নিৰ্মাণ কৰি পুনৰ পুৰণি বিতৰ্কৰ সূচনা কৰিছে পুনৰ বাবৰি মছজিদ নিৰ্মাণ কৰাটো উচিত হোৱা নাই হিন্দু সমাজ একত্ৰিত হৈ থাকিব লাগিব নহলে পৰিস্থিতিৰ অৱনতি হ'ব পাৰে বাবৰি মছজিদে হিন্দু মুছলমান কোনো ধৰ্মৰে উপকাৰ নকৰে জনাইছো আন এটা খবৰ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা চাউল চুৰ আৰু তেওঁৰ পুত্ৰ তেল চুৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰতে পিছপৰা সমষ্টি হৈছে ৰূপহীহাট সমষ্টি বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰূপহীহাটৰ যুৱ সমাজ পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰি প্ৰতিবাদ জনাইছো আন এটা খবৰ SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাই জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰিবলৈ বিচৰা হৈছে SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰিবলৈ বিচৰা হৈছে বিস্ফোৰক অভিযোগ অজাপৰ সভাপতি লৰিণজ্যোতি গগৈ SITৰ চাৰ্জশ্বিটৰ জৰিয়তে অভিযুক্তক ৰেহাই দিব বিচৰা হৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলকো ৰেহাই দিয়া হৈছে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি লৈছে মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা হৈছে কিন্তু ছিংগাপুৰৰ আৰক্ষীয়ে স্বাভাৱিক মৃত্যু বুলি কৈছে শ্যাম কানু সিদ্ধাৰ্থ জেলৰ পৰা ওলাই আহিব ন্যায় ব্যৱস্থাৰ পৰা সাৰি যোৱাৰ কুৰুঙা উলিয়াই দিয়া হৈছে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ বনোৱা হৈছে চাৰ্জশ্বিট জনতাই বিচৰা ধৰণৰ চাৰ্জশ্বিট নালাগে জুবিন দাই ন্যায় পোৱা ধৰণেহে চাৰ্জশ্বিট লাগে জনতা সন্তুষ্ট হোৱাতকৈ জুবিন দাই প্ৰকৃত ন্যায় পাব লাগিব কৰজি উঠিল অজাপৰ সভাপতি লৰিণজ্যোতি গগৈ SITৰ চাৰ্জশ্বিটৰ পৃষ্ঠাত জুবিন দাৰ চৰিত্ৰ খনন কৰিবলৈ বিচৰা হৈছে জনাইছো আন এটা খবৰ কাইলৈ PGR VGR ৰক্তিৰ প্ৰেক্ষিক বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী কাৰ্বি ভূমিত সকলোৱে শান্তি শৃংখলা বজাই ৰাখক কাইলৈ PGR VGR ৰক্তিৰ প্ৰেক্ষিক বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী খেৰণী কান্তক লৈ মুখ খুলিলে CM তুলিৰাম ৰংহাঙে ত্ৰিপাক্ষিক বৈঠকতে সমগ্ৰ বিষয় আলোচনা কৰা হ'ব খেৰণী কান্তত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ৫ লাখ টকাকৈ দিয়া হৈছে দুয়োটা পৰিয়ালক সকলো সমস্যা আলাপ আলোচনাৰ জৰিয়তে সমাধান হ'ব কাৰ্বি ভূমিত সকলোৱে শান্তি শৃংখলা বজাই ৰাখক সকলোৱে মিলা প্ৰীতিৰে থাকক শান্ত হৈছে বৰ্তমান কাৰ্বি ভূমিৰ পৰিস্থিতি মন্তব্য CM তুলিৰাম ৰংহাঙৰ কাইলৈ PGR VGR ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী খেৰণী কান্তক লৈ মুখ খুলিলে CM তুলিৰাম ৰংহাঙে ত্ৰিপাক্ষিক বৈঠকতে সমগ্ৰ বিষয় আলোচনা কৰা হ'ব খেৰণী কান্তত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ৫ লাখ টকাকৈ দিয়া হৈছে দুয়োটা পৰিয়ালক জনাইছো আন এটা খবৰ
ক'ত গ'ল মুখ্যমন্ত্ৰীৰ জাতি মাটি ভেটিৰ শ্লোগান পৰিস্থিতি উত্তপ্ত হৈয়ে আছে পশ্চিম কাৰ্বি আংলঙৰ কথাই কথাই জাতি মাটি ভেটিৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া কাৰ্বিসকলৰ এই দুদিনত ক'ত হেৰাল হিমন্ত চৰকাৰ বিগ ব্ৰাউডৰ অসমে যদি অনা অসমীয়া বহিৰাগতৰ পৰা ভূমিপুত্ৰ কাৰ্বিসকলক সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁলোকক অসমৰ পৃথক কৰি দিব লাগে এইদৰে ক্ষোভত ফাটি পৰিছে যুৱ কাৰ্বি যুৱনেতা লিটচং ৰংফাৰে জনাইছো আন এটা খবৰ জনজাতিকৰণ মৰ্যাদা নিদিলে ৰাজ্যত হ'ব ভয়ংকৰ পৰিস্থিতি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা আক্ৰাসুৰ জনজাতিকৰণ মৰ্যাদা নিদিলে ৰাজ্যত হ'ব ভয়ংকৰ পৰিস্থিতি জনজাতিকৰণ নকৰিলে গাদীৰ পৰা উফৰাই দিয়া হ'ব বিজেপি জনজাতিকৰণৰ দাবীত চৰকাৰক হুংকাৰ আক্ৰাসুৰে ঘোষণা কৰিলে আন্দোলনৰ কাৰ্যসূচী অহা 30 ডিচেম্বৰত শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী 6 জানুৱাৰীত চাকলিয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী অহা 10 আৰু 11 জানুৱাৰীত ৰেলপথ অৱৰোধৰ কাৰ্যসূচী মন্তব্য আক্ৰাসুৰ নেতা প্ৰদীপ ৰায় বিজেপি চৰকাৰে প্ৰতাৰণাৰ ফল ভুগিব লাগিব ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি চৰকাৰ বিৰোধী হুংকাৰ জনজাতিকৰণ মৰ্যাদা নিদিলে ৰাজ্যত হ'ব ভয়ংকৰ পৰিস্থিতি জনাইছো আন এটা খবৰ ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা ইয়াৰ পিছতে ফাইনেল লিষ্ট বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ ৰাজ্যত নিৰ্বাচনী মৃত্যু বতাহ আৰম্ভ 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা ইয়াৰ পিছতে সাজু কৰা হ'ব এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ইয়াৰ পাছতে ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন 1512লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰ সংখ্যা ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ দীঘলীয়া শাৰী পাতি ভোট দিয়াৰ সমস্যা আৰু নাথাকিব ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি ভুৱা ব্যক্তিৰ নাম কৰ্তন মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম সম্পূৰ্ণ ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ জনাইছো আন এটা খবৰ শীঘ্ৰেই বাংলাদেশ হ'বলৈ গৈ আছে অসম মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লে অসম হৈ পৰিব বাংলাদেশ অসমৰ বাংলাদেশী সমস্যাক লৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰীৰ মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লে অসম হৈ পৰিব বাংলাদেশ অসমৰ পৰিস্থিতিলৈ গভীৰ উদ্বেগ মুখ্যমন্ত্ৰীৰ মুঠ জনসংখ্যাৰ 40% বাংলাদেশীৰে ভৰি পৰিছে অসম আৰু 10% বাঢ়িলে অসম নিজে নিজে বাংলাদেশত সোমাই যাব এই সমস্যাৰ বাবে মই 5 বছৰে চিঞৰি আছো তথ্যখিনি দিলো কিদৰে বিবেচনা কৰে সেয়া আপোনালোকৰ সিদ্ধান্ত উত্তৰ পূৰ্বাঞ্চলৰ অসমক বাংলাদেশত অন্তৰ্ভুক্তৰ বিষয়ক লৈ মন্তব্য বাংলাদেশী মূলৰ মানুহক যিয়ে ভাড়া দিছে তেওঁলোকক আমি প্ৰশ্ন কৰিব লাগে ৰাজহুৱাভাৱে বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰেই বাংলাদেশ হ'বলৈ গৈ আছে অসমৰ বাংলাদেশী সমস্যাক লৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰীৰ